নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ ভিডিঅ'টোৰ দ্বাৰাই কালংগুটত আমি যিখন হোটেলত আছিলোঁ সেইখন দেখাম বুলি ভাবিছোঁ। সেইখন হোটেলৰ টুৰ আৰু ৰুমটো একেলগে দিম, গতিকে ভিডিঅ'টো আপোনালোকে চাই ল'ব। হোটেলখন আমাৰ দেখাই দিওঁ। এইখন হৈছে ৰিভাছা ইমাৰ্জ। ধুনীয়া হয়। মই ৰুমটোতো ভিডিঅ' বনাই থৈছোঁৱেই, সেইটো দেখাম। এণ্ট্ৰেঞ্চটো বহুত ধুনীয়া হয়। গোটেই হোটেলখন এইখন। ৰাতি বেছি ভাল লাগে। এইটো হৈছে হোটেলৰ এণ্ট্ৰেঞ্চ আৰু এইটো চাইড হৈছে লবি। এইটো গোটেইখন মানে এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় আৰু আমি আছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত আৰু ওপৰতো আছে আৰু বহুতকেইটা। ডাঙৰ হয় হোটেলখন আৰু বহুত চাফ চিকুণ। এইটো চাইড মই এনেকৈ ঘূৰাই দিছোঁ। আমি আছিলোঁ এইটো ৰুমত। এতিয়া মই একেলগে ৰুমটোতো দি যাম। এইটো হৈছে আমাৰ ৰুম আৰু এখন বেড আৰু এইটো চাইডত আছে বাথৰুমটো। আগতে মই দেখাই আছোঁ গোটেইখিনি। বেডখন ভালেই লাগিছে আৰু কাষত এনেকৈ চেয়াৰ থাকিলে একদম ভাল লাগে, মানে অকণমান ভালদৰে আৰাম কৰি বহিব পাৰি আৰু। বেছি ডাঙৰ ৰুম লোৱা নাই, মানে বেছি সৰুও লোৱা নাই, ঠিক ঠাক আৰু আমাৰ হিচাপত হৈ যায়। আৰু সেইপিনে সেইখন টেবুল আছে, এইটো টিভিটো। এতিয়া এইটো চাইডত দেখাই দিওঁ, চাহ খাব পৰাকৈ দিছে, যিটো আমাৰ তাত ইউজ নহয়, কাৰণ আমি দুয়োজনে ৰাতিপুৱা নাখাওঁ। ফ্ৰিজটো চাই লওঁ, খালী ফ্ৰিজ এটাই দি দিয়ে। আমি য'তেই যাওঁ হোটেলত খালী ফ্ৰিজ, আমি ভাবোঁ কিবা থাকিলে ভাল আৰু একো নাথাকে। গৰম পানীৰ বাৰু প্ৰয়োজন, সেইটো থাকিলে ভাল। আৰু ইয়াতে কাপোৰ চাপোৰ আনি থৈয়ে দিছোঁ, ৰাখি দিছোঁ চব ভৰাই। আৰু এইটো আছে লকাৰটো, অনা বন্ধা থ'বৰ কাৰণে দিছে, যিটো আমি নথওঁ বাৰু, কিনো ফোনটো নানাই নাই লগত। সেইপিনে মই এই গ্লাছখনৰ বহুত প্ৰয়োজন হোটেলত। ল'ৰা মানুহক বাৰু নালাগে, কিন্তু ছোৱালী মানুহৰ কাৰণে গ্লাছখন বহুত প্ৰয়োজন। সেইখন গ্লাছখন ডাঙৰ হয় কাৰণে ভাল লাগিছে মোৰ, দীঘলো হয়। আৰু এইপিনে বহি ল'লে মিষ্টাৰ কলিতাই। ৰুমটো মোৰ ভাল লাগিছে, আপোনালোকৰ ভাল লাগিছেনে জনাব। আৰু এতিয়া মই দেখাওঁ বাথৰুমটো ঠিক ঠাক আৰু ভালেই আছিলে, মানে চাফ চিকুণ হৈ থাকিলে। অকণমান সৰু বাথৰুম হ'লেও ভাল লাগি যায়। আৰু এইপিনে এইটো এইটো ভালে লাগিছে। মই গোটেইখিনি ভালকৈ দেখাই দিছোঁ আপোনালোকক। গোৱা গ'লে এইখন হোটেলত থাকিব পাৰিব। এইপিনে কিবা দেখা পায় নে নাপায় নাজানো। এতিয়াতো হৈছে, এতিয়া মুখে দেখা পাব আৰু ৰুমটো দেখাব, বাকী একো দেখা নাপায়। দিনত মই দেখাই দিম ভালকৈ, দিব পাৰিম। দিনত দেখাই দিম ভালকৈ। এতিয়া ৰাতিৰ ভিউটো, মানে নাইট ভিউটো চাই লওক হোটেলৰ। এইখিনি এণ্ট্ৰেঞ্চ হয়। ৰাতিও মানে বহুত ধুনীয়া লাগে, ৰাতি বেছি ভাল লাগে হোটেলখন। আৰু যিহেতু 3 দিন থাকিম, মানে মিক্স হৈ গৈছে, সদায় অলপ অলপ কৰি গোটেইখিনি শেষত মিক্স কৰি দিছোঁ। আৰু মই 3 দিনৰ কাৰণে মানে এইখনে আমাৰ আৰু সাৰথি। আমাৰ ঘৰটো মানে এইটোৱে 3 দিনৰ ঘৰ। এইখিনি লবি আৰু এইটো চাইডত দেখিছে, এইটো চাইড সেই আছিলে, ৰিচিপশ্যন আছিলে। এইয়া ওপৰৰ পৰা দেখাই দিছোঁ। লাইটিং ধুনীয়া হয়। এইখিনি ৰিচিপশ্যন এৰিয়া। আৰু এইটো চাইডো আছে এক্সট্ৰা, ইয়াতে বহিব পাৰে কোনোবা বহিলে। আৰু এইপিনে মই গোটেইখন ধুনীয়াকৈ দেখাই দিছোঁ, যাতে আপোনালোকে চাব পাৰে হোটেলখন, বা গোৱা গ'লে হোটেলখন ধুনীয়াকৈ ইয়াতে ৰুম বুক কৰিব পাৰিব, একো প্ৰব্লেম নহয়, ধুনীয়া হয়।
সেইটো চাইডতে যাব পাৰোঁ আৰু লিফ্টেৰেও যাব পাৰি। মই মোকো বাৰে বাৰে দেখাই আছোঁ আপোনালোকে যাতে ব'ৰ নহয়, সেইটো কাৰণে ময়ো যে আছোঁ লগত সেইটো চাব পাৰিব। গ্লাছ থাকিলে মই মানে এৰা নাই আৰু মোকো দেখাই দিছোঁ। এইয়া বহুত ডাঙৰ হয় আৰু ইয়াতে ধুনীয়াকৈ এটা গণেশ বাবাৰ মূৰ্তি থোৱা হৈছে। ইয়াতে মানে ৰাতিপুৱা উঠি আৰু চাকি বন্তি জ্বলায়। আৰু এইপিনে বুদ্ধাৰ থৈ দিছে, ইয়াতে ধুনীয়াকৈ এখন প্লেট থৈ দিছে, তাত ফুল চুল চেণ্টেড ফ্লাৱাৰ। আৰু এইপিনে হৈছে মিষ্টাৰ কলিতাই ফোনত ব্যস্ত। আৰু এতিয়া দেখাম মই ডাইনিং হলটো, মানে য'ত আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব। এতিয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম, তেতিয়া মই মানে সেইখিনি ইয়াত এড কৰি দিছোঁ যাতে চাব পাৰে আপোনালোকে ডাইনিং হলটো এইপিনে। আৰু তাত বস্তুখিনি থোৱা হৈছে, লৈ খালেই হ'ল তাৰ পৰা। সেয়াই আৰু মই দেখাই দিলোঁ ধুনীয়াকৈ। 2000 years later. আহি গ'লো এতিয়া মানে পুৰা গা পা ধুই আমি যাওঁ মানে নেক্সট লোকেশ্যনত। গা পা ধুই লওঁ সিহঁতে চুইমিং পুলত। কালি যিহেতু ৰাতিপুৱা সোনকালে ওলাব লাগিব তাত যাবলৈ। বেছি ডাঙৰ নহয় বোলে, অলপ চাফ চিকুণ। এতিয়া মই হোটেলৰ চুইমিং পুলটো দেখাম। হোটেলৰ একদম হোটেলখনৰ লেফ্ট ছাইডত আছে, সিহঁতৰে প্ৰপাৰ্টি হয় চুইমিং পুলটো। আৰু ৰাতিপুৱাতো বহুত মানুহ আহে মানে পূৰা গা পা ধুৱে, কিন্তু আমি কি কৰিলোঁ ৰাতিপুৱা টাইমখিনি ফুৰি আহি দুপৰীয়া 2-3টা মানত আহিছোঁ, আহি পূৰা মানে গা পা ধুই আকৌ গৈছোঁ। চ' ইয়াতে মোৰ হাজবেণ্ডে দি আছে কেপ চশমা এইবিলাক বাহিৰৰ পৰা, তেওঁ নামা নাই এতিয়ালৈ, আগতে মই নামি লৈছোঁ। গতিকে দেখাই দিওঁ চুইমিং পুলটো কেনেকুৱা, বহুত ধুনীয়া আছিলে, একদম ক্লিন কৰি ৰাখিছে। আৰু এইখিনি টাইমত একদম মজা হৈছে আমাৰ এই চুইমিং পুলটো গোটেই। হ'লেও ট্ৰাই কৰা অলপ, ভালকৈ নাজানো। হ'লেও পাৰিছা দে অলপ। এই পিছত কৰিলা পুৰা মানে স্কুটি চলাই চলাই যি ৰ'দ ঠাণ্ডা বুলি কৈছে আমাৰ কাৰণে চুইমিং পুলটো বনাই দিয়া টাইপ হৈছে। এইটো পুৰা কোনো নাই আৰু মই সেইকাৰণে এইখিনি টাইমতে গৈছোঁ। ৰাতিপুৱা টাইমত একদম পুৰা চব মানুহে ট্ৰেভেল কৰি আছে, আমিও আহি পিনে লাগি গ'লোঁ আৰু। মানে আৰাম একদম পূৰা ৰেষ্ট কৰি আছে গা পা ধুই। এতিয়া মই ইপিনে দেখাই দিলোঁ গোটেইখিনি একদম পূৰা চাফ চিকুণ। মই দেখালোঁ হোটেলটোৰ ৰুমটো আৰু চুইমিং পুল। আজিলৈ মই তোমাক